পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম নৱাগত তোমাক স্বাগতম। কথা তপন বাইন। আহা নৱাগত, স্বাগতম তোমাক। পাৰিছহি সেউজীয়া আসন সেই উদ্ভিদ বিজ্ঞান বিভাগৰ বুকুত। ফুলিৰম সৌম্যই সেউজীয়াৰ বুকুতে। সাতুৰণি কুকুমৰ সুগন্ধিৰে, কনিষ্ঠক চেনেহেৰে, জ্যেষ্ঠক সন্মানেৰে, ভাল লগা সুবাসীৰে উপচাই তোলাম উদ্ভিদ বিজ্ঞান বিভাগৰ শ্যামলী ধাৰাত একতাৰ দোলেৰে। আহা নৱাগত, আহা গুৰু শিষ্যৰ সেই মিলন ভূমিলৈ। তুমি অকণমানো দুখ নকৰিবা, মেঘনাদক কেন্দ্ৰ কৰিয়েই বোৱাব পাৰে বিজুলী ঢেৰেকণি। ব্ৰহ্মাৰূপী গুৰুৰ ভাষ্যই অলপতে জাপ যাব নিদিবাচোন নীলাচী বনৰ দৰে তোমাৰ সেই হৃদয়খনক। অসমীয়া দেখাৰ কথা আছে নহয়, গুৰুৱে গঢ়ে শিষ্যক কমাৰে গঢ়া কলহৰ দৰে। বাহ্যিকৰ কুৎসিত আঁতৰাই আঁতৰাই নহ'লেনো কেনেকৈ হবা পুৱাতে উদয় হোৱা সেই বেলিটোৰ দৰে। সেয়ে কৈছো তোমাৰ দুনয়নৰ ফাকেৰে নৈ বব নিদিবা নৱাগত। আকৌ স্বাগতম 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 নৱাগত সেউজীয়া বিভাগৰ কুসুমিত ধৰালৈ। ধন্যবাদ।